guys, কি খবৰ and welcome back to my YouTube channel Amon New Vlog Style. সকলোকে মোৰ আৰু অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছো। আজি গৈ আছো মানে আমি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰলৈকে। আপোনালোকে মোৰ লগতে বলকচোন চাই যাও। টাটা টিল দেন বলক মোৰ লগতে। এতিয়া গাইস বাছখন ষ্টাৰ্ট দিম। गाइस सक्सन क्वालिटी की पूरा हाथर सफर हो गया गाइस गाइस पवित्र पाइছো লাইভ লাইলাই গৈছো আৰু গাইস জাগাবিলাক সমান ধুনীয়া এস ঘুমাইছো জাগা ড্ৰাইভাৰে কিন্তু সব চিনি আহি যাবে বলে কৈ আছে গাইস পাইছো লাহে কৰি So guys, আমি এই মাত্ৰ মানে জাস্ট আহি মন্দিৰখন পালো এখন বাছ মানুহ কেইটা নামি আছে এইটো মন্দিৰটো চাকি কিনি ললো পাঁচশোৰ এতিয়া যাইছো মন্দিৰটোৰ ভিতৰলৈ বলক তারপরে লাইন স্টার্ট এখানে गाइस মানুহৰ লাইন চাওকচোন মোৰ পৰা মোৰ একদম মানে চাকি তাকি দি মন্দিৰত সেৱালৈ কিনে ফুটচুট ল'লোঁ এতিয়া বহুত কিবা কৰোঁ বলকচোন যাওক কি কৰোঁ দেখাই থাকিম বলক লাইট ইমান গৰমটো ক'ব দেখাইছিল ইমান কিবা কিবি খালোঁ খবৰ খাইছোঁ ভাল নহয় এতিয়া মানে মন্দিৰৰ পৰা ওলাই এতিয়া বৰদোৱা যাইছোঁ বলক আপোনাক गाइस বৰদোৱাৰ গেটখন উঠাম বুলি খুজিছিলোঁ মানে টিউনখন দেখাই নাপালোঁ ভালদৰে দাদাকে ওলাই আছে বৰদোৱাৰ এখন গেটখন লৈ ল'লোঁ এইখিনিতে চাকি ধূপ নিমখ অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত আমি আহি পালোঁ নগাঁৱতে অৱস্থিত আপোনালোকে চাগে জানে চব অলপ অবি আহি কেনে লাগছে কওক ক'ত বহুতেই ভাল লাগিছে আমি এতিয়া বৰদোৱা থানত সোমাই আহিছোঁ এতিয়া আমি দৰ্শন কৰিম বলক আপোনালোকেও বলক মোৰ লগতে ইমান ধুনীয়া খুৰা জোতা চেণ্ডেল আগত বাহিৰত খুলি থৈ আহিব লাগে চাগে লেখা আছে তাতে ইয়াতে থ'ব পাৰিব ভৰি ক'ত ধুমে বৰদোৱাৰ ভিতৰ ভাগ এইজন বাপে অকমান বৰদোৱাৰ বিষয়ে বুজাই দিছে ভালদৰে গংগা আকাশী গংগা ভক্তি সৰোবৰ বলক যাওক মানে লেখা আছে মানে বজ্ৰাৱলী ভাষা শংকৰদেৱে সৃষ্টি কৰা চিত্ৰবিলাকো বুজোৱা আছে চাই ল'ব পাৰে প'ষ্ট কৰি কৰি চাব চাওকচোন কিমান ডাঙৰ এতিয়া বৰদোৱাৰ পৰা গুৱাহাটী যাওঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এণ্ড ইনষ্টাগ্ৰামত অমন এক্স বুলি আছে ফ'ল' কৰি দিব থেংক ইউ বাই বাই